হেই গাইজ, স্বাগতম টু জুবিন ভ্লগছ। আৰু আজিৰ ভিডিঅ'টো কোনো ভ্লগ নহয়, আপোনালোকৰ মতামত কি নাজানো, কিন্তু মই এটা বিশেষ কাৰণত আজিৰ এই ভিডিঅ'টো বনাবৰ কাৰণে আহিছোঁ। আজি কেইবাদিনৰ পৰা তেনেকুৱা ঘটনা মোৰ লগতো হৈ আছে, লগতে আমাৰ দেউতাৰ লগত চবতছে বেছি হৈ আছে এই ঘটনাটো। দেউতা বুলি নহয়, এনেকুৱা বহুত মানুহৰ লগতে হৈ আছে এই ঘটনাটো। যিটো ঘটনা হৈ আছে, আমি যদি চাব যাওঁ, মানুহে ইনকাম কৰা টকাখিনিৰ মানে একো ভেলুৱে নাই। যদি এই ঘটনাটো যদি হৈ থাকে, দিয়াজনৰ ভেলু আছে, কিন্তু যিজনে ল'ব সেইখিনি পইচাৰ কোনো মানে ভেলুৱে নাই। যিখিনি মানুহ মানে বিজনেছৰ লগত জড়িত, বিশেষকৈ তামোল পাণৰ দোকান, চকলেট চিপছৰ দোকান বা গাড়ীৰ ড্ৰাইভাৰ হওক, আমাৰ দেউতাও গাড়ী চলায়, তো এই মানুহখিনিৰ লগত মানে বহুত হৈ আছে এই ঘটনাটো। তো সেইকাৰণে আজিৰ এই ভিডিঅ'টো বনাব ওলাইছোঁ মই। এখন পইচা দেখুৱাম আপোনালোকক, এই 200 টকাখন চাব পাৰে। তো এই পইচাখনৰ লগত হৈছে এটা ডাঙৰ ঘটনা। তো দেউতাই আমাৰ গাড়ী চলায়, সিদিনা গাড়ীতে এনেকৈ গৈ আছিল শুৱালকুছিৰ পৰা এনেকৈ গুৱাহাটী, তাৰপিছত ভাড়া দি দিলে কোনোবাই, এখন লৈ ল'লে ধুনীয়াকৈ। আৰু যেতিয়া ঘৰত আহি দেউতাই পইচাখন চাই পিনে এই পইচাখনত চাওক এটা জইন আছে। এই জইনটো দেখিছে, পুৰা ফেভিকুইক মাৰি পিনে পইচাখন জইন কৰিছে, একদম চিঙা পইচা দেখা পাইছে। এতিয়া এই চিঙা পইচাখন মানে যোনে বনাইছে আৰু জোৰা মাৰি মেকানিকজনক মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিল। যোনে দিছে সেই দিয়া মানুহজন নিশ্চয় শিক্ষিত মানুহ, আৰু তেওঁ জানি বুজিয়ে দিছে পইচাখন। কাৰণ পইচাখন যাতে দুই চিঙা হৈ গৈছে, জোৰা মাৰি পিনে এনেকৈ দিছে, তো সেইজন মানুহে সদায় জানি বুজিয়ে দিব। অকণমান চিঙা থাকিলে বেলেগ কথা, ভুলতে দিয়া যায়, কিন্তু সম্পূৰ্ণ এখন জোৰা মাৰা পইচা ভাই, সেইখন জানি বুজিয়ে দিব না। তো দেউতাই গাড়ীৰ ভাড়া পাব লগা আছিলে 40 টকা বা 30 টকা, এই চিঙা 200 টকাখন দি দিলে, বাকী 160 টকা ঘূৰাই দিলে। মানুহজনক গাড়ীত নিওঁতে গাড়ীত তেলৰ খৰচা প্লাছ চিঙা পইচাখন পালে, প্লাছ 160 টকা ঘূৰাই দিলে, কিমানখিনি লছ ভাবি চাওক। বা এনেকুৱা গাড়ী বুলিয়ে নহয়, এনেকুৱা বহুত ড্ৰাইভাৰৰ লগততো হৈয়ে আছে তেনেকুৱা ঘটনা, বিশেষকৈ গাড়ীৰ লাইনত এই ঘটনাটো মানে চলিয়ে থাকে প্ৰায়। লগতে যিখিনি তামোল পাণৰ দোকান হওক, এনেকুৱা সৰু সৰু দোকান, এইবিলাকতো এনেকুৱা ঘটনাবিলাক বহুত হৈ থাকে। কাৰণ সৰু মানুহখিনিক চবে ঠগাব পাৰে, ডাঙৰখিনিক নোৱাৰে। এখন ডাঙৰ বিজনেছ, কিবা ডাঙৰ কেফে, কিবা ডাঙৰ ৰেষ্টুৰেণ্ট, তাতে নিদিয়ে এইবিলাক পইচা। যিখিনি গাড়ীৰ ড্ৰাইভাৰ হওক, পাণ তামোলৰ দোকানী হওক, সেইখিনি লোককহে মানুহে ঠগাব পাৰে। বিশ্বাস কৰক, দেউতাই গাড়ী চলাব আজি বহুত বছৰ হ'ল, তেনেকৈ বহুত দিনৰ পৰা এই ঘটনাটোৰ মুখামুখি হৈ আহি আছে। কেতিয়াবা 50 টকা, কেতিয়াবা 100 টকা, কি আৰু গাড়ীত লোৱা যায়, ঘৰত আহি পইচাখিনি হিচাপ কৰে। পইচা যদি 400 টকা পাইছে, তাৰে কেতিয়াবা 150 টকাই চিঙা ওলাই যায়, কেতিয়াবা 30 টকা। সদায় নহয় বাৰু, মাজে মাজে তেনেকুৱা হয়, আৰু বহুত পইচা তেনেকৈ জমা হৈ আছে ঘৰত, চিঙা পইচা। এতিয়া কিছুমানে ক'ব পাৰে যে পইচাখন দিওঁতে আৰু কিয় চাই নলয়, এতিয়া যে এইগিলা ভিডিঅ' বনাইছা, মোক এনেকৈও ক'ব পাৰে। এতিয়া মেইন কথাটো হ'ল, গাড়ী এখন যেতিয়া মানুহে চলাই থাকোঁতে বহুত কাষ্টমাৰৰে ভাড়া ল'ব লগা হয়। আগত বহাজনৰ, পিছত বহাজনৰ, ইজনৰ লওঁতে সিজনৰ লওঁতে, ইপিনে সদধৰ লাগে, পুলিচ আহে, গাড়ী ৰখাব নিদিয়ে কিছুমান ঠাইত, তো চোৱা নাযায় ন সিমান পইচাবিলাক, তেনেকৈ লৈ লোৱা যায়। কোনোবা যদি পাণ দোকানীও এনেকৈ পাণ তামোল বেছি আছে, ইজনক কাষ্টমাৰক দিওঁতে সিজনকো দিব লগা হয়, তো সদধৰ লাগি যায়, পইচাটো লৈ থৈ দিয়া যায়, আৰু ভবাও নাযায় যে চিঙা পইচা দিব। আৰু একদিন লগৰ এজনৰ লগত মই এনেকৈ থিয় হৈছিলোঁ, সি কিবা ফুচকা নে কিবা এনেকৈ খাওঁতে এই বেপাৰীজনকো একদিন চিঙা নে কিবা এখন 20 টকীয়া নে 10 টকীয়া দিছিল। মই তাক ক'লোঁ, তই এইখন পইচা কিয় দিয়া নাই? যদি নাই বুলিয়ে কওঁ না দোকানীজনক, সি বেয়া নাপায়, দুটা ফুচকা এনেই খুৱাই দিব। কিন্তু যদি চিঙা পইচাখন দিয়ে, তেতিয়া সেই মানুহজনে যেতিয়া ঘৰত যাই পিনে চাব না চিঙা পইচাখন, তেতিয়া বহুত দুখ পাব। এতিয়া সকলোৱে বাৰু জানি বুজি নিদিয়ে, কেতিয়াবা কিছুমানৰ ভুলতো গুচি যায়। আৰু আপোনাৰ লগতো যদি এনেকুৱা চিঙা ফটা নোট থাকে কেতিয়াবা, ইমান চিন্তা কৰাৰ একো প্ৰয়োজনে নাই। RBI নোট এক্সচেঞ্জ পলিচি আছে, যিকোনো বেংকৰ ব্ৰাঞ্চতে আপুনি চিঙা ফটা পইচাবিলাক লৈ যাওক, আপোনাক সলাই দিব। কিন্তু কিছুমান ৰুল আছে, এখন পইচা চইল নোট মানে কেনেকুৱা, আপোনাৰ এই পইচাখনৰ যিটো নাম্বাৰ, সেই নাম্বাৰটো পইচাখনত থাকিব লাগিব। নাম্বাৰটো একদম ছিঙি যাব বা মুছা যাব নোৱাৰে। নাম্বাৰটো যদি আছে, আপোনাক সেই পইচাখন চেঞ্জ কৰি দিব। আৰু পইচা এখন নৰ্মেলি এই মাজৰ জইনটোতে ছিঙে, মাজৰ যিটো জইন আছে, যিহেতু পইচাখন এনেকৈ জাপি লোৱা যায়, বা কেতিয়াবা কোনাবিলাকত ছিঙে আৰু তেনেকৈ ভাইচেছ খায়। তো সেই পইচাখন যিকোনো ব্ৰাঞ্চতে চেঞ্জ হৈ যায়, চিন্তা কৰিব নালাগে। আৰু লাগাতকৈ যদি বেছিও ছিঙে, পইচা এখনৰ কোনা এটা নাই হৈ আছে, সেইখন পইচাও আপুনি ৰিটাৰ্ণ পাব, কিন্তু সেইখন সকলো ব্ৰাঞ্চতে নাপায়, সেইখন RBI অফিচত যাব লাগিব, তাত এক্সচেঞ্জ কৰি দিব। ভাবি চাওক কিমানখিনি সুবিধা আমাক চৰকাৰে দি আছে, আৰু আমি জানি বুজিও সেই সুবিধাবিলাক ল'ব পৰা নাই। এতিয়া কিছুমানে ভাবিব পাৰে যে মোৰ তাত 10 টকা খানে চিঙা পইচা আছে, সেইখন আৰু বেংকত সলাব যামনে? আপুনি লাজ কৰিব নালাগে, 10 টকাও আপোনাক সলাই দিব বেংকত। তাৰোপৰি 10 টকাও যদি আপুনি সলাব লাজ কৰে, তো সেই চিঙা পইচাখন জমা কৰি থৈ দিয়ক। এনেকৈ আৰু ক'ৰবাত কেতিয়াবা চিঙা এখন পাব, এনেকৈ 2-3খন মিলাই বেংকত বেছি পইচা এনেকৈ সলাই আনিব পাৰিব, একো প্ৰব্লেম নাই ন। ভাল পইচা দিব চাৰি এই বেয়া পইচাহে দি দিলে। সেইদিনা ছোৱালী এজনী আৰু ল'ৰা এজনে দেউতাৰ গাড়ীত গৈছিলে এনেকৈ গুৱাহাটীলৈকে, তো ছোৱালীজনেও 200 টকা দিছিলে, দেউতাই পইচা ফিৰাই দিলে বাকীখিনি, আৰু ল'ৰাজনেও 200 টকা দিছিলে। তো কোনে বা দিলে এতিয়া এই চিঙা পইচাখন ভালকৈতো ধৰিব নোৱাৰিলে। এতিয়া যি হ'ল যোৱা কথা গ'ল বাৰু, যিহেতু এই চিঙা পইচা দিয়া কাৰবাৰখন প্ৰায় চলিয়ে থাকে সমাজত, সেইকাৰণে তাৰ ওপৰত এটা সৰু ইনফৰমেশ্যন দি মই ভিডিঅ'টো বনাব চেষ্টা কৰিলোঁ। দেউতাও সিদিনা আহি পিনে মোক এই পইচাখন দেখুৱালে, ঘটনাটো ক'লে, মোৰ বহুত বেছি বেয়া লাগিল, সেইকাৰণে মই এই ভিডিঅ'টো আজি বনালোঁ। এতিয়া আপোনাকো যদি এনেকুৱা কোনোবাই চিঙা পইচা দিয়ে, আপুনি তেখেতক ধুনীয়াকৈ বুজাই দিব কথাটো যে বেংকত চেঞ্জ কৰিব পৰা যায়, বা আপোনাৰ লগতো যদি আছে চেঞ্জ কৰি আনিব। কিন্তু সেই পইচাখন যদি বেলেগ এটাক দিয়া যায় ন, সেই মানুহজনে যদি চাই পইচাটো পাছত চিঙা পইচা দেখে, বহুত বেছি বেয়া লাগে। ভৱিষ্যতে চাগে এনেকুৱা এটা সময় আহিব, মানুহে আৰু পইচা লাৰিব নালাগে, চব নাম্বাৰত চলিব। যেনে গুগল পে'ত কিমান পইচা আছে, ইমান চব সংখ্যাই দি চলিব, পইচা আৰু লাৰিব নালাগে। এনেকুৱা হৈ আহিছে প্ৰায়, চব গুগল পে' ট্ৰেঞ্জেকশ্যন আজিকালি। তো অতি শীঘ্ৰে আৰু কিবা
কিবি প্লেন হৈ আছে, ধামাকা প্লেন, একদম জছত ৰেডি হৈ থাকক আপোনালোকো, কিবা কিবি প্লেন চলি আছে, ভাল ঠাইত যাম। তো লগ পাম আৰু নেক্সট ভিডিঅ'ৰ সৈতে, দিয়ক বাই বাই।